মই জুনিয়ৰ ক্লাউন আজি মই তোমালোকক এটা সাধু কম সাধুটোৰ নাম হ'ল সিংহ আৰু নিগনি এসময়ৰ কথা এখন জংঘলত এটা সিংহই ৰাজ কৰিছিল এদিনাখন বৰ গৰম আছিল সিংহই এজোপা গছৰ তলত জিৰণি লওঁতে তাৰ টোপনি গুচি গ'ল সেই ঠাইতে এটা সৰু নিগনিয়ে খেলি আছিল নিগনিটোৱে সিংহক শুই থকা দেখি ভাবিলে মই আজি সিংহৰ নেজত খেলিম নিজৰ নেজেৰে উঠে জঁপিয়াই আকৌ নামে তেনেকৈ খেলি থাকোঁতেতো সিংহ টোপনি পৰা সাৰ পাই গ'ল সিংহৰ বৰ খং উঠিলে সিংহই নিগনিক থাপ মাৰি ধৰি ক'লে ঐ নিগনি মই তোক আজি খাই দিম নিগনিৰটো বৰ ভয় লাগিলে নিগনিয়ে ভয় ভয়কৈ ক'লে মহাৰাজ মোক নাখাব মই আপোনাৰ সহায় কৰিম তেতিয়া সিংহৰ বৰ হাঁহি উঠিলে সিংহই ক'লে হা 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 তই মোৰ সহায় কৰিবি হা 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 ঠিক আছে আজি নাখাওঁ যা কিন্তু তই যদি মোৰ আকৌ আগত আহ মই তোক মোৰ আহাৰ বনাই ল'ম আৰু সেই ঠাইৰ পৰা নিগনি আঁতৰি গুচি গ'ল কিছুদিনৰ পিছৰ কথা সিংহ বৰ ভোক লাগিছিল সিংহই আহাৰ বিচাৰি গৈ থাকোঁতেই তেনেতে কেইজনমান চিকাৰীয়ে তাত জাল পাতি থৈছিল সিংহটো ভৰিটো পৰোঁতে জালটোৱেতো সিংহক বেৰিয়াই ধৰিলে সিংহই বহুত চিঞৰিলে বচোৱা 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 কিন্তু কোনো নাহিলে তেতিয়া সেই সৰু নিগনিটো দৌৰি দৌৰি আহিলে আৰু নিজৰ কঠোৰ দাঁতেৰে গোটেই জালটো কাটি পেলাই সিংহক মুক্ত কৰি আনিলে সিংহই বুজি পালে সৰুৱেও ডাঙৰ কিমান সহায় কৰিব পাৰে বাই বাই তোমালোকৰ সাধুটো শুনি কেনেকুৱা লাগিলে আমাক জনাবা